ধান আৰু অসমীয়া সমাজ সংস্কৃতিৰ সম্পৰ্ক অত্যন্ত গভীৰ আৰু নিবিড়। ধান কেৱল অসমীয়া লোকসকলৰ প্ৰধান খাদ্যই নহয়, ই অসমীয়াৰ পৰিচয়, জীৱনধাৰা আৰু পৰম্পৰাৰ মূল ভেটি। অসমীয়া লোককৃতি, লোকজীৱন আৰু অৰ্থনীতিৰ প্ৰতিটো দিশতেই ধানৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হয়। ধানৰ পৰা উৎপাদিত অসমৰ চাউলত আছে প্ৰচুৰ পৰিমাণৰ পুষ্টি। প্ৰতি ঘৰ অসমীয়াই বিহু তথা আন উৎসৱৰ সময়ত চাউলৰ পৰা ভিন্ন মুখৰোচক খাদ্য সামগ্ৰী প্ৰস্তুত কৰে। পিঠা-পনা, জলপান ইত্যাদি চাউলৰ পৰাই প্ৰস্তুত কৰে। কিন্তু আপুনি জানেনে, এতিয়া যে পুষ্টিবৰ্ধিত চাউলো উপলব্ধ হৈছে, ই আপোনাৰ শৰীৰত প্ৰয়োজন হোৱা আটাইবোৰ উপাদানৰ ভাৰসাম্য বৰ্তাই ৰাখে। বিশেষকৈ মহিলা, শিশু আৰু প্ৰসূতি মাতৃসকলৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে। গতিকে বিহুৰ বতৰত উপযুক্ত পুষ্টিবৰ্ধিত চাউল বাছনি কৰক আৰু পৰিয়ালৰ আটাইৰে সৈতে বিহুৰ আনন্দ লওক। মন কৰিব, শুদ্ধ খাদ্যৰ বাছনিয়ে উৎসৱৰ আনন্দ দুগুণ কৰে।